গাইজ ৱেলকাম টু ষ্টাডি আছাম। আপোনালোক সকলোকে মোৰ চেনেল ষ্টাডি আছামলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি আমি ফকৰা যোজনা এটা কিদৰে লিখিব লাগে সেই বিষয়ে এই ভিডিঅ'খনত আলোচনা কৰিম। আহক পলম নকৰাকৈ ভিডিঅ'খন আৰম্ভ কৰোঁ। আঁঠুৱা চাই ঠেং মেলা। মহ নিবাৰণৰ বাবে আঁঠুৱা ব্যৱহাৰ কৰা হয়। আঁঠুৱা যিমান দীঘল হয় সেই অনুযায়ী ঠেং মেলা উচিত। চুটি আঁঠুৱাত দীঘলকৈ ঠেং মেলি দিলে আঁঠুৱা দাং খাই থাকিব আৰু মহে কামুৰিব। তেনে কৰিলে আঁঠুৱা তৰাৰ কোনো অৰ্থ নাথাকিব আৰু আঁঠুৱাও ফাটিব। গতিকে আঁঠুৱা চাইহে ঠেং মেলিব লাগে। উক্ত ফকৰা যোজনাটিত কোৱা হৈছে যে নিজৰ সামৰ্থ্য চাইহে কাম কৰিব লাগে আৰু আয় চাইহে ব্যয় কৰিব লাগে। আয়তকৈ বেছি ব্যয় হ'লে ঋণ বৃদ্ধি হ'ব আৰু সামৰ্থ্যতকৈ অধিক কৰিব বিচাৰিলে বিপদ অনিবাৰ্য। সেইবাবে আমি সদায় ভাবি চিন্তি কাম কৰিব লাগে আৰু নিজৰ আয় অনুসৰিয়ে আমি খৰচা কৰিব লাগে। আমি যদি তাতকৈ অধিক খৰচা কৰোঁ তেন্তে আমাৰ বিপদ হ'ব পাৰে। এই ফকৰা যোজনাটিৰ পৰা আমি এই শিক্ষা গ্ৰহণ কৰিব পাৰোঁ যে আমি সদায় আঁঠুৱা চাই ঠেং মেলিব লাগে আৰু ইয়াৰ দ্বাৰা যি শিক্ষা আমি পাওঁ সেইটো আমি নিজৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব লাগে। আজি এই ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'খন চাই ভাল পাইছে। যদি ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'খন সকলোৱে চাবৰ বাবে ধন্যবাদ।